নমস্কাৰ সকলোকে স্বাগত জনাইছো মুক্ত কণ্ঠ 24/7 অসমলৈ আৰু এই মুহূৰ্তত দিবলৈ ওলাইছো এটি ব্ৰেকিং নিউজ 54 নং বৰুৱা বালিঝাৰ গাঁও পঞ্চায়তৰ 2 নং মাকেলি দলৰ বিজেপি দলৰ সদস্য সবিতা মণ্ডলৰ বিৰুদ্ধে ভুৱা বাতৰি পৰিবেশন আজিৰ খবৰ নামৰ ৱেব মিডিয়াৰ সাংবাদিক জাহেৰ আলী আহমেদে বিজেপি দলৰ সদস্য সবিতা মণ্ডলৰ বিৰুদ্ধে এক ভুৱা বাতৰি পৰিবেশন কৰে এই লৈ ৰাইজৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে বিজেপি সদস্যগৰাকীয়ে সমৰীয়া আৰক্ষী পহৰা চকীত জাহেৰ আলী আহমেদৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে লকডাউন চলি থকাৰ সময়ত অসম চৰকাৰে ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালক 1000 টকা দিয়া সিদ্ধান্ত লয় সেয়া মৰ্মে মই 2 নং মাকেলি ৱাৰ্ড মেম্বাৰ হিচাপে বৰুৱা বালিঝাৰ গাঁও পঞ্চায়তৰ পৰা 25000 টকা পাওঁ উক্ত টকাখিনি পঞ্চায়তৰ সভাপতি আকৰাম হুছেইনৰ উপস্থিতিত ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালৰ মাজত সঠিকভাৱে বিতৰণ কৰোঁ কিন্তু আজিৰ খবৰ নামৰ ৱেব মিডিয়াই সাংবাদিকে মিছা আৰু মনোহজা বাতৰি পৰিবেশন কৰি মোক সমাজৰ অপবাদ দিয়ে এই ক্ষেত্ৰত মই দুখ পাইছোঁ সেয়ে মিছা সংবাদ প্ৰচাৰ কৰা সাংবাদিকজনৰ বিৰুদ্ধে মই আদালতত গোচৰ তৰাৰ সিদ্ধান্ত লৈছোঁ।